কচোন কি কৈছিলি না কচোন কাক ফটো বিচাৰিছিল এনে লগৰ হয় মেছেজ কৰিছিল লগৰ হয় বোৱাৰী মানুহ কৈ চিনিও বোলে আকৌ নাপা এই লগৰ বোৱাৰী মানুহ কি ফটো বিচাৰিছিলি আকৌ মানে যি যে মেছেজ সেই মেছেজখিনিতো এতিয়া ক'ব নোৱাৰি ৰাইজক কি মেছেজ কৰিছিলি নমস্কাৰ চুমতাৰা ইউটিউব চেনেললৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ বিশেষ মই নাৱত বহি আছোঁ আৰু নাও পাই মই আপোনালোকক স্বাগতম জনাইছোঁ তো আজি ভিডিঅ'টো মানে হ'ব আপোনাৰ কণ্ট্ৰভাৰ্চি ভিডিঅ' তো আৰু ভিডিঅ'টো আৰম্ভ কৰা প্ৰথম আপোনালোকক এষাৰ কথা কৈ লওঁ যিহেতু ভিডিঅ'টো অকণমান চাই আপোনালোকে প্লিজ কমেণ্ট নকৰিব গোটেই ভিডিঅ'টো চোৱাৰ পাছতহে আপোনালোকে কমেণ্ট কৰিব দেই মই এষাৰ কথা কিন্তু ক'লোঁ আৰু পিছত নহ'লে মানে মই নিজে জগৰ হ'ব লাগিব আৰু নহ'লে আপোনালোকে বুজি নোপোৱাকৈ ভিডিঅ'টোত মানে আপোনালোকে এনেই কমেণ্টটো কৰি থৈ বুজি যাব মানে ভালে বেয়া হ'লেও তো মানে ভিডিঅ'টো শেষলৈকে চাই লওক তাৰপিছত কমেণ্ট এটা কৰক তো আপোনালোকে থাম্বনেইলখন দেখি বুজি পাইছে চাগে আজি ভিডিঅ'টো মানে কোনকেইজন ইউটিউবাৰৰ ওপৰত হ'বলৈ গৈ আছে তো আমাৰ পাখি আৰু কাকুকটো আপোনালোকে চিনি পায়ে নহয়নে বা পাখিয়ে ভাবি আছিলে কাকু কাৰোবাৰ লগত কিবা কিবি আছে নেকি তো ভাবিলে হয় কিবা থাকিবও পাৰে তো মোবাইলত আজিকালি ঢেৰ এপ ওলাইছে নহয় সেই এপবিলাকৰ জৰিয়তে মানে আপোনাৰ কাকু মোবাইলটো অকণমান চেক কৰিলে তো চেক কৰাৰ পাছত ওলাই গ'ল তাত ধৰা পৰি গ'ল চব সকলো কথা তো কোনোবা এজনী বোৱাৰী ছোৱালীৰ লগত কিন্তু কাকুৱে কথা পাতি থাকে তো বাৰু মই সেইটো বিশেষ নাজানো তেখেতলোক মানে আজিৰ পৰা ধৰক তেওঁ নিজে কৈছে মানে পাখিয়ে কৈছে যে কাকুৰ লগত কোনোদিন মানে আৰু নাথাকে আৰু কাকুৰ লগত কোনোদিন পাখিক দেখা নোপোৱায় আৰু পাখি মানে ঘৰলৈ যাবগৈ আৰু মই বিশেষ মানে বেছিকৈ আপোনালোকক কৈ নাথাকোঁ ভিডিঅ'টোত মানে তেখেতলোকৰ এটা ভাষ্য আছে মানে পাখিয়ে মানে কেইটামান এটা ভিডিঅ' বনাইছিলে সেই ভিডিঅ' দেখাই লওঁ তাৰপিছত আপোনালোকক সকলোখিনি কৈ আছোঁ তো ভিডিঅ'টো চাই লওক তাৰপিছত কিন্তু সকলোখিনি কৈ আছোঁ দেই প্ৰথমতে কমেণ্ট নকৰিব আপোনালোক আকৌ এবাৰ কৈছোঁ ভবা নাছিলোঁ সপোনটো যে মই ভাবিছিলোঁ যে চাই আছোঁ কিন্তু মানে একো নোলাব চাগে কিন্তু মানে সঁচাকৈ ওলালে প্ৰায় কাকুৱে মানে আমাৰ লগতে থাকিবলৈ ফোন চোন আহে কাকুৰ ফোন আহিলে মানে কাকুৱে ঘৰত থাকিলে বাথৰুমলৈ গুচি যায় নহ'লে বাহিৰত ক'ৰবাত থাকিলে দূৰলৈ গৈ পেলাই কথা পাতে ভাবিছোঁ চাগে কিবা কিবি ভিডিঅ' কামত কোনোবাই কৰিছে চাগে বা কিবা প্ৰমোচনৰ কামৰ মানুহ মানে বোৰে ফোন চোন কৰি থাকে সেইবিলাক কথাত কাকুৱে মানে কথা চথা পাতি থাকিব লগা হয় হিন্দী অসমীয়া চব মানুহৰ লগতে কথা পাতি থাকে আৰু তেনেকৈ বুলি ভাবি আছিলোঁ কিন্তু তেওঁ মানে চক এটা হয় যে ওচৰলৈ গ'লেগৈ আকৌ ফোনটো কাটি দিয়ে কাৰ লগত কি পাতিছে এতিয়া যেতিয়া এপটোত চালোঁ চোৱাৰ পিছত মানে এনেকুৱা এটা এপ এটা চাই আছিলোঁ তাত মানে যদি কাকুৱে যি কৰি আছে যি নাই কৰা মোৰ মোবাইলটোলৈ সেইবিলাক আহি থাকে আৰু মই চাই থাকিব পাৰোঁ আৰু সি মুখখনৰ মানে আপুনি সি ওচৰত কি কৰি আছে কাৰ লগত আছে কি নাই চব চাই থাকিব পাৰে তেনেকৈ মই চালোঁ কাকু মানে প্ৰায় দেখিছোঁ মানে এটা নাম্বাৰলৈ প্ৰায় বহুত দেৰিলৈকে পাতি থাকে ৰাতি মই টোপনি শুই যোৱাৰ পিছতো মানে কথা পাতি থাকে আৰু হোৱাটছএপত মেছেজ পাইছোঁ কোনোবা মাইকী মানুহ হয় বিয়া পতা মাইকী মানুহজনী কি ফটো বিচাৰিছে কিবাকিবি ফটো বিচাৰিছে কিবাকিবি মানে ঢেৰ মেছেজ কৰি থাকে ইমানখিনি ক'বলৈ মানে বিচৰা নাই আৰু মানে ভবা নাছিলোঁ সপোনতো যে এনেকুৱা কিবা এটা হৈ যাব কিবা হ'ব নহয় আৰু মই এতিয়া এটাই ভাবিছোঁ মানে আমাৰ ৰিলেশ্যনটো আপোনালোকে এতিয়ালৈকে যি দেখিছে এতিয়ালৈকে আছে আৰু পিছলৈ মানে আপোনালোকে দেখা নাপায় আৰু সেইটো মানে আপোনালোকে পিছলৈ হ'লেও কমেণ্ট চমেণ্ট কৰি থাকিবৰ কাৰণে আজি মই ভালকৈ জনাই কৈ দিলোঁ ক'বলৈ মানে একেবাৰে আৰু এইবিলাক কথা ঘৰুৱা কথা হয় এইবিলাক ভিডিঅ'ত কোৱা কথা নহয় কিন্তু মানে কৈ দিছোঁ আপোনালোকক মই মানে বেছি নাথাকোঁ আপোনালোকে আজিয়ে কৈছোঁ মই নাথাকোঁগৈ মই ঘৰলৈ যামগৈ আৰু কাকুৰ লগত মোক দেখা নাপাব আজিৰে পৰা আৰু কাকুৱে কিবা কয় নেকি নকয় আপোনালোকে মানে শুনক আৰু কাকু মুখৰ পৰা কিবা ক'বা কৈ দিয়া কেমেৰাটো আগত কওঁ চুপচাপ দেখোন গৈ ক'ব পাৰোঁ কৈ এতিয়া কেমেৰাটো কিবা এটা কৈ দিয়া ৰাইজক মইতো কৈ দিলোঁ আছা মই নোৱাৰিম আৰু তোমাৰ লগত থাকিব নকওঁ কেমেৰাটো কচোন কি কৈছিলি না কচোন কাক ফটো বিচাৰিছিলি এনেই লগৰ হয় মেছেজ কৰিছিল লগৰ হয় বোৱাৰী মানুহ কৈ চিনিও বোলে আকৌ নাপা বোৱাৰী মানুহ কি ফটো বিচাৰিছিলি আকৌ মানে যি যে মেছেজ সেই মেছেজখিনিতো এতিয়া ক'ব নোৱাৰি ৰাইজক কি মেছেজ কৰিছিলি কিহৰ কাৰণে মানে সেইবিলাক হা এজনৰ লগত নোৱাৰিছ মানে ক আকৌ কিবা এটা ৰাইজক ভিডিঅ'টো চালে আপোনালোকে তো এই ভিডিঅ'টো আপোনালোকে কি বুলি ভাবে বাৰু এই ভিডিঅ'টো মানে কাকু গাটো জগনাই পাখি গাটো জগনাই আচলতে পাখি ওচৰলৈ এটা আপোনাৰ স্পনচাৰ আহিলে তো স্পনচাৰটো আমাৰ অসমৰ স্পনচাৰ হয় তো সেই স্পনচাৰটোত মানে তেনেকৈ চাব পাৰে মানে ধৰক নিজৰ এতিয়া বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হওক এনেকুৱা মানে ধৰক ইজনে সিজনৰ ওপৰত যদি অকণমান সন্দেহ থাকে তে এটা এপ ডাউনলোড কৰি পেলাই মানে এই সকলোবিলাক কথা জানিব পাৰি মানে ধৰক বহুতখিনি আছে যদি আপোনালোকে চাওঁ বুলি ভাবে পাখি চেনেললৈ গৈ চাই ল'ব পাৰে বাৰু তাতে চব এপটোৰ কথা কোৱা আছে মই সিমান এটা এপটোৰ বিষয়ে নাজানো আপোনালোকে চাই ল'ব পাৰে তো এইটো সম্পূৰ্ণ মানে ফ্লগ মিছা হয় মানে
এইটো সম্পূৰ্ণ মিছা ভিডিঅ' মানে তেখেতলোকে কোৱাটো, যিহেতু এপটো চলিবৰ কাৰণে তেখেতলোকেও মানে এনেকৈ কথাখিনি ক'লে। তো বছ মানুহবিলাকৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। কমেণ্ট বক্স আপোনালোকৰ কাৰণে খালী আছে। যদি মই ভিডিঅ'টো কোনোবা নক'বলগীয়া কথা কৈছোঁ প্লিজ মোক নিজৰ ভাই মাফ কৰি দিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ, জয় অসম।